এইখন দেখোন বন্ধ। ভাবিলোঁ এইখন খোলা থাকিব, ইয়াতে একাপ খাই যাওঁ। ঘৰত মানুহজনীৰ লগত লাগি আহিলোঁ বাপেকে। কেতিয়া খুলিব? এতিয়াতো খুলি দিছে দোকান। ইহঁতেতো খুলিব লাগিছিল। এইটোত মই খাম বুলি আহিছিলোঁ। ঘৰত মানুহজনীক খং কৰি আহিলোঁ নাখাওঁ বুলি কৈ। মইতো ঘৰত নাখাওঁ বুলি কয় সি বাহিৰত খাই দিওঁ বাপেকে। কোনে চাহ নোখোৱাকৈ থাকিব? ঘৰত নাখাওঁ বুলি ক'লে তেতিয়াহে মানুহজনী বুজি পাব যে সঁচাকৈ নাখায়। মানুহজনীও দুখ হৈ থাকিব। কিন্তু মইতো নোখোৱাকৈ থাকিব নোৱাৰোঁ। মই ইয়াতে খাই যাওঁ সদায়। ভাবিলোঁ আজি ইয়াতে মই কফি একাপকে খাই যাওঁ। সিহঁতেতো খোলাই নাই। চাওঁচোন অকণমান ঘূৰি পকি বেলেগ দোকান খুলিছে নাই। মই আকৌ বেলেগত খাবলৈ মন নাযায়। ঘৰত চেনি দিয়া চাহো নিদিয়ে, চুগাৰ থকা বুলি। ইয়াতে অকণমান চেনি তেনি দি ধুনীয়া স্পেচিয়েলকৈ কফি একাপ খাই যাবলৈ মজা লাগিছে। ভাবি আহিছিলোঁ নহয় মনতে, খাই এতিয়া দোকানে খোলা নাই। ঘৰতো সদায় চেনি নিদিয়া চাহ, চুগাৰ হ'ল বুলি আৰু কেতিয়াবা চেনি দিয়া চাহ একাপো খাবলৈ মন যায় আৰু। চুগাৰটোতো কণ্ট্ৰলতে ৰাখিছোঁ আৰু। নিদিয়ে নহয় একাপো। বোৱাৰীজনীকহে মনে মনে খুজি থাকোঁ, তাইহে কেতিয়াবা মনে মনে দিয়ে। মানুহজনীতো আৰু নিদিয়ে। তাতে আৰু আজি লাগি থৈ আহিছোঁ নাখাওঁ বুলি চাহ। ভাবিছিলোঁ ইয়াতে খাই যাওঁ। কি হ'ব চাওঁচোন অকণমান ৰৈ কৰি খোলে নে নাই। যাওঁ আৰু দেই পাই। অত টাইম ৰখিলোঁ, এইখন যে নুখুলে। ইহঁতৰ চাগে কিবা আজি অসুবিধা আছে, নহ'লে এইখন ৰাতিপুৱাই খোলে। আৰু কি টেষ্টি বনাই ইয়াতে খাই মই দিনটোলৈ পূৰা শান্তিত থাকোঁ আৰু। এতিয়া কি হ'ব বাৰু মোৰ গতিটো? মানুহজনীক কৈ থৈ আহিলোঁ মই আজি ঘৰত নাখাওঁ বুলি। নাখাওঁ যোৱা বুলি খঙতে কৈ থৈ আহিলোঁ। কিন্তু মোৰতো খাবলৈ পূৰা মন গৈ আছে নহয়। মই চাহকাপ নোখোৱাকৈ ৰাতিপুৱা থাকিবই নোৱাৰোঁ। বন্ধুসকল জনাওকচোন, আপোনালোকে এনেকৈ ঘৰত মানুহজনীৰ লগত কাজিয়া লাগি নোখোৱাকৈ আহেনে? যদি নাহে তেতিয়াহ'লেতো নাজানিব, কিন্তু যিসকলে আহে মোক জনাবচোন। এনেকৈ কাজিয়া লাগি আহি বাহিৰত খায় নে নাখায় বাৰু? মইতো ঘৰত কাজিয়া লাগি আহি বাহিৰত পূৰা ডাবুল কৰি খাই দিওঁ বাপেকে। কাৰণ ঘৰত মোক চুগাৰৰ কাৰণে চেনি নিদিয়ে, খানাবোৰ পূৰা বাছি বাছি দিয়ে। আলু মই খাই খুব ভাল পাওঁ, মোক আলুও নিদিয়ে। বাহিৰত তাকেই খাই দিওঁ বাপেকে মই। বন্ধুসকল আপোনালোকৰ এনেকুৱা যদি হৈছে মোক জনাবচোন। কি কৰোঁ এতিয়া মই কি কৰাটো ভাল হ'ব? মোক ক'ত খাওঁগৈ? কাৰোবাক খুজি হ'লেও বেলেগত খাই যাম বাপেকে, কিন্তু মই ঘৰত আজি নাখাওঁ। বৰ বেয়া লাগিছে মনটো। মানুহজনৰ লগত লাগিলেও পাই, এতিয়া চাহখিনি নোখোৱাকৈ গুচি গ'ল। মানুহজনৰ চাহ নাখালে মূৰৰ বিষ উঠি যায়। বৰ বেয়া লাগিছে। মই নাখাওঁ নেকি? নাই, মইতো নোখোৱাকৈ নোৱাৰিম চাহকাপ। খোজকাঢ়ি মেলি আহিছোঁ। এতিয়া গা মূৰ ধুই চাহকাপ নোখোৱালে মোৰ ভালে নালাগে মনটো। কিবা কিবা লাগি থাকে, দিনটো আধৰুৱা লাগি থাকে। মইতো খাবই। মানুহজন ঘূৰি অহা হয় ভাল আছিলে। মাতিবও নোৱাৰোঁ নহয় এতিয়া। মাতিলে মই সৰু হৈ যাম, হাৰিব। বা আজি মোক সৰু হৈ মাতিছে মানে চল পাই যাব। মই মাতিব নোৱাৰোঁ নহয়। কি কৰোঁ বাৰু এতিয়া? বন্ধুসকল দিয়কচোন কিবা আইডিয়া। মই এতিয়া কি কৰোঁ? মোৰ মনটো খুব বেয়া লাগিছে। মই নিজেও খাব নোৱাৰিছিলোঁ এতিয়া। মানুহজন নিদিয়াকৈ মই নাখাওঁৱে কোনোদিনে। এতিয়া মানুহজনেই আজি খঙতে ওলাই গ'ল। এতিয়া মই কি কৰোঁ বাৰু? মই নাখালেও নোৱাৰিছোঁ, খালেও বেয়া লাগিছে। এতিয়া কি কৰোঁ বাৰু? আমা গুড মৰ্ণিং। আমাৰ চাহকাপ দিয়া না, খাবলৈ খুব মন গৈছে। মই ৰাতিপুৱা উঠিলোঁ, ব্ৰাছ কৰিলোঁ, কৰি মেলি মই এতিয়া পানী খালোঁ। পানী খাই উঠি এতিয়া মই চাহ খাম। চাহ খাই উঠি মই পঢ়া টেবুললৈ যাম। দিয়া না মা চাহকাপ, খুব খাবলৈ মন গৈছে। ৰঙা চাহ দিবা পিছে দেই মোক। আকৌ কি বনাইছা? পুৰি চুৰি বনাইছা নেকি কিবা তুমি যে ৰাতিপুৱা পুৰি চুৰি বনোৱা, মই খুব ভাল লাগে খাই ৰঙা চাহৰ লগত। মা নামাতে যে কি হ'ল? খাবি দিম বনাই। বাপেৰে আজি ৰাতিপুৱা মোৰ লগত লাগি ওলাই গৈছে চাহ নাখাই বোলে। বাপেৰেতো জানাই চাহ নাখালে মূৰৰ বিষ উঠে, চাহ নোখোৱাকৈ থাকিব নোৱাৰে। এতিয়া মনটো মোৰ বেয়া লাগিছে।
তহঁতক বনাই দিছোঁ বাৰু, যা পঢ়া টেবুলত যাগে, মই দি থৈ আহিমগৈ, যা মই টেবুলতে দি থৈ আহিম। তই ব, তাকো মাত, দুটাই ব তাতে, মই দি থৈ আহিছোঁ। মই বনাই আছোঁ, বনাই কৰি মই অকণ টাইম লাগিব, মই দি থৈ আহিছোঁ, যাগৈ। সেইখিনি মই এনেই কটাব নালাগে, খাই খাই পঢ়ি থাকিবি, যাগৈ যা। অঁ মা, মই যাওঁ দিয়া, মই পঢ়োগৈ, তুমি মোক দি থৈ আহিবা। দেউতানো কিয় খং কৰি যাব লাগে, মই মাতো নেকি বাৰু দেউতাক ফোন কৰি পেলাই? মাতি দিওঁ দিয়া, মোৰো বেয়া লাগিছে নহয় এতিয়া, দেউতা চাহ নোখোৱাকৈ গ'ল বুলি। আৰু তুমিনো ৰাতিপুৱাই পৰা দেউতাক কিয় ক'ব লাগে? দেউতাই কিবা কৈছে আকৌ, তুমি মনে মনে থাকিব লাগে। তুমি জানাই দেউতাক খং উঠিলে ঘৰত নাখায় বুলি, দিনটো লগতে থাকে দেউতাই, বেয়া লাগে নহয়, আমিতো খাই থাকিম। মই ফোন কৰি লওঁ ৰ'বা দেউতাক। অঁ কৰচোন, কৰ ফোনটো কৰ, মই কৰিব পৰা বুলি নকবি পিছে দেই, তই নিজে কৰচোন, তোৰ ফালৰ পৰা কৰ, কৰি পেলাই কবি দেউতা আহা, মই পঢ়িব ৰৈ আছোঁ, মই অকণ পঢ়াই দিয়া, আৰু তুমি চাহ খুৱাইহি আহা বুলি। হেল্ল' দেউতা, গুড মৰ্ণিং। তুমি চাহ খাবলৈ আহা, তুমি চাহ খোৱা নাই কাৰণে মায়ে আমাকো চাহ দিয়া নাই। আহাচোন দেউতা, ক'ত গৈছা? মায়ে তোমালৈ চাহ বনাইছে, পুৰি বনাইছে, তুমি ভাল পোৱা নহয়, আহা। দেখিছেনে বন্ধুসকল, আমাৰ মা আৰু দেউতা এনেকৈ লাগিয়ে থাকে, আৰু দেউতাই খং কৰি ওলাই যায়, নোখোৱা নোপোৱাকৈ থাকে, বেয়া লাগে পায়। মই দেউতাক মাতি দিলোঁ। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাব, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আগলৈ আৰু যাতে ভিডিঅ' দিব পাৰোঁ তাৰ বাবে ফুল কুটিবোৰ মোক কমেণ্ট কৰি জনাব দেই। আজিলৈ আহিছোঁ, আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ।